আমাৰ গুটি নাখালে আম খোৱা যেনে নালাগে নহয়নে হেল্ল' এভৰিৱান নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালেই আছে ভালেই মানে কি আৰু বানপানীৰ দিনত সকলোৰেতো ঘৰৰ পৰিৱেশ বেয়াই মানে য'ত য'ত পানী উঠিছে আমাৰ ভগৱানৰ কৃপাত বানপানী উঠা নাই বাৰু তথাপিও মানে চোতাল এইবিলাক গোটেই মানে জেকা লাগিছে বোকা চোকা হৈছে আৰু ওচৰত অলপ পানী হৈছে মানে বস্তিৰ ফালে সেইখিনি আৰু বাৰু যি কি নহওক বহুদিন ভিডিঅ' বনোৱা হোৱা নাই ভাবিলোঁ এতিয়া মানে সন্ধিয়া হৈছে আৰু আম খাই আছোঁ মানে আম কাটি আছে এখেতে বতৰৰ ফল বতৰতে নাখায় আৰু কেতিয়া খাম বাৰু সেইকাৰণে বতৰৰ ফল বুলি আম এতিয়া আমৰ বতৰ সেইটো কাৰণে এতিয়া এইটা এইটো দেখাই দিছোঁ এইটো পৰিলে দেখোন খাই চাওঁ দেই তাইৰ পৰা খাব নিদিয়ে কিয় খাইছা বোলে মানুহজনে আম কাটি আছে আৰু মই পূৰা মানে খাবৰ কাৰণে ৰেডি আৰু তুমি আম খাবা নোগোৱা অকণমান খাই দিয়া খোৱা অকণমান খোৱা হা খোৱা অকণমান খোৱা খোৱা অকণমান বাবা নোখায় আমাৰ গুটি নাখালে আম খোৱা যেনে নালাগে নহয়নে পুৰা আমাৰ পুৰা গুটি খাই আছোঁ আমাৰ গুটি নাখালে আম খোৱা যেনে নাপায় আৰু এয়া মই বনাই আছোঁ মচুৰ দাইল আৰু আলু ৰাতিৰ কাৰণে যিহেতু ইমান গৰম পৰিছে আৰু বেছি এইবিলাক একো আইটেম কৰি থাকিব নোৱাৰি মচুৰ দাইল আৰু আলু বনাম আৰু কণী বইল কৰিছোঁ হৈ যাব আৰু তাৰ লগত ৰুটি বনাইছোঁ আজি এখন মানে তৰকাৰী টাইপ বনাম তাৰকা টাইপ গোটাকৈ ইয়াতে বিলাহী চিলাহী আৰু কিবা দিম অকণমান এতিয়া ফ্ৰাই কৰি আছোঁ ফ্ৰাই হৈ কিনে হৈ যাব আৰু এনেকৈ চিম্পুল ডিনাৰ ৰুটি পিঁয়াজ কণী আৰু মচুৰ দাইল আৰু আলু তৰকাৰী মানুহজনক এতিয়া খাব দিম আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ বহুত ভিডিঅ' চিডিঅ' এনেকৈ দিয়াও নহয় গতিকে বহুত দিনৰ মূৰত ভিডিঅ' দিওঁ গতিকে সকলোৱে ভিডিঅ'টো চাব লাইক কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি মোক আগুৱাই যাবৰ কাৰণে যেন সহায় কৰে ধন্যবাদ গুড নাইট শুভৰাত্ৰি